আমি যোৱা কেইদিন ধৰি গাঁৱে ভূঞে বিভিন্ন জনগোষ্ঠীৰ লগত বিভিন্ন সামাজিক সংগঠনৰ লগত যেতিয়া আমি কথা পাতিছোঁ সকলোৱে আমাৰ বিশেষকৈ UPPL দলৰ নেতা প্ৰমোদ বড়ো ডাঙৰীয়া যোৱা 5 বছৰীয়া শাসনকালত যি এটা পৰিৱেশটো ইয়াত তেখেতে বনাইছিল শান্তিৰ পৰিৱেশ আৰু বৰ্তমান BPF চৰকাৰ অহাৰ পিছত যি এটা শান্তিৰ যি এটা পৰিৱেশটো যে আমি বনাবলৈ সক্ষম হৈছিলোঁ এইটো তেখেতসকলে ভাঙি চুৰমাৰ কৰিছে। গতিকে এই শান্তিৰ পৰিৱেশটো আকৌ মানে গঢ়ি তুলিবলৈ প্ৰমোদ বড়ো ডাঙৰীয়াক লাগে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ টিমক আমি মিছ কৰিছোঁ। গতিকে এইবেলি চিডলি সমষ্টিত আমাৰ প্ৰাক্তন EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া আৰু বিজনী সমষ্টিত আমাৰ প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰী ডাঙৰীয়াক আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ। গতিকে দুয়োটা সমষ্টিৰ পৰা বিপুল ভোটৰ ব্যৱধানত আমাৰ দুজন প্ৰাৰ্থী ট্ৰেক্টৰৰ প্ৰাৰ্থী UPPLৰ প্ৰাৰ্থী নিশ্চিতভাৱে জয়যুক্ত হৈ বিধানসভাত গৈ BTR ৰাইজৰ কাৰণে লগতে অসমৰ মানে ৰাইজৰ কাৰণে তেখেতসকলে কাম কৰিবলৈ সক্ষম হ'ব। তেখেতসকলে NDA হিচাপে খেলিছে, তেখেতসকলে BJPৰ লগত এলায়েন্স কৰিছে। স্পষ্টভাৱে হাগ্ৰাম মহিলাৰী ডাঙৰীয়া আৰু BJPৰ মানে নেতাসকলে মানে ছ'চিয়েল মিডিয়াত বা বিভিন্ন জাগাত কৈছে তেখেতসকলে ক্লিয়াৰ তেখেতসকলৰ কথা। তেখেতসকলে মানে NDA হিচাপে কৈছে 11টা সমষ্টিত BPF 4টা সমষ্টিত BJP। ইয়াত আমাৰ ক'ব লগা নাই বা তেখেতসকলৰ যি দলৰ BPFৰ কৰ্মীসকলে এইটো আগতীয়াকৈ জানে। তেখেতসকলে আগৰ পৰা গম পাই যে বিজনীত এইবেলি BPF প্ৰাৰ্থী নিদিয়ে। তেখেতসকলে মানে আমাৰ NDA হিচাপে তাতে অৰুপ কুমাৰ দেক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। গতিকে আমাৰ তাত ক'ব লগা একো নাই। আমি আশা কৰোঁ BPFৰ যিসকল কৰ্মীয়ে যোৱাকালি তেখেতসকলৰ যি ক্ষোভটো উজাগাৰ কৰিছে মানে নিশ্চয় তেখেতসকলে ইমান দিন দলত কাম কৰিছে, নিজৰ দলৰ প্ৰাৰ্থীক তাতে কেণ্ডিডেট হিচাপে তেখেতসকল বিচাৰিছিল, তাত পোৱা নাই। এতিয়া আমি ভাবিছোঁ আমাৰ লগত যোগাযোগ চলিছে BPFৰ ফালৰ পৰা তৃণমূল পৰ্যায়ৰ BPF কৰ্মী বা BPFৰ নেতাসকলে নিশ্চিতভাৱে আমাৰ প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰীক মানে সহায় কৰি বিজনী এৰিয়াৰ পৰা বিপুল ভোটৰ ব্যৱধানত বিধায়ক হিচাপে তেখেতসকলে জয়যুক্ত কৰাই সকলোৱে মিলি বিধায়ক হিচাপে তেখেতসকলে জয়যুক্ত কৰাই দিছপুৰত পঠাব আৰু বিজনীৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰাৰ এটা সুযোগটো আমাৰ কেণ্ডিডেটক তেখেতসকলে দিব। থেংক ইউ।